CA আমি সমৰ্থন নকৰোঁ, আমাৰ কথা স্পষ্ট। আৰু ইয়াৰ যোগেদি আমাৰ ভাৰতত বা অসমত বা আমাৰ বিটিআৰত এই যে CA দ্বাৰা ইয়াত জনগাঁথনিৰ কথাই হওক, ভৌগোলিক সীমাৰ কথাই হওক, ইয়াত সামাজিক দৃষ্টিভংগীতেই হওক বা অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে ইয়াত প্ৰভাৱ পৰিব। আৰু কোনো কাৰণত আমি আমাৰ দেশৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰাটো আমি প্ৰথম বুলি আমি ভাবোঁ। দেশৰ নাগৰিকৰ ভৱিষ্যত চিন্তা কৰাটো আমি প্ৰথম বুলি ভাবোঁ। আৰু বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আমাৰ দেশৰ যিবিলাক নাগৰিক আছে 135 কোটি এই নাগৰিকৰ ভৱিষ্যতৰ কথা চৰকাৰখনে প্ৰথম চিন্তা কৰিব লাগে। আৰু CA আনি পেলাই আমাৰ যি সুৰক্ষিত ভৱিষ্যত এইটো এন্ধাৰত লৈ যাব নালাগে। আৰু এই সুৰক্ষিত ভৱিষ্যত ধ্বংস কৰা কামত কোনো যাতে চৰকাৰে যাতে কাম নকৰে, আৰু ইয়াৰ কাৰণে আমি সমৰ্থন নকৰোঁ। আৰু এই কথাটো এতিয়া উল্লেখ হৈছে যে ইয়াৰ অধিনিয়ম বা ইয়াৰ যিখিনি গাইডলাইন এইবিলাক মানে প্ৰস্তুত হ'ব আৰু এইটো লাগু কৰা হ'ব। এই CA লাগুৰ যোগেদি আমাৰ অঞ্চলত সকলো দিশত প্ৰভাৱ পৰিব আৰু ই আমাক ভৱিষ্যতক এটা মানে ধ্বংসমুখলৈ ঠেলি দিব। এইটোৱে আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। ধন্যবাদ। এটি বিশেষ বিজ্ঞাপন। বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে। গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পচন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব। পালচাৰ, চিটি, প্লাটিনা, এভেঞ্জাৰ, ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালচাৰ N150 খনো পোৱা যাব। ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পচন্দৰ বাজাজ বাইক ল'ব পাৰিব। ডাউহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে। তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী, 2টা হেলমেট ফ্ৰী, ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে। অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 যোগাযোগ কৰক।